ব্ৰেকিং নিউজ আজি পুৱাই এটা বনৰীয়া হাতী ফেলাংপি 12 পৰ্যায় গাঁৱত দেখিবলৈ পোৱা যায়। পুৱাই বিচৰণ কৰি ফুৰা হাতীটো দেখি গাঁৱৰ ৰাইজে পিছে খেদি যায়। এই সময়ত মানে ক'বলৈ গ'লে দেশত যোনটো লকডাউন চলি আছে, এতিয়া যেনেকৈ আগত হাতী বনৰীয়া জীৱ জন্তুবিলাকৰ যেনেকৈ লকডাউন, ঠিক তেনেকৈ এতিয়া বৰ্তমান মানুহৰো একচুৱেলি ক'বলৈ গ'লে লকডাউন হৈ আছে, একে অৱস্থা। তাকে তাৰ এতিয়া আমি প্ৰতিবেদন দেখাবলৈ বিচাৰিছোঁ আপোনালোকৰ আগত। হাতী উজনি নামনি সকলোতে হাতী। কাৰ্বি আংলং ফেলাংপি 12 পৰ্যায়তো পুৱাই দেখিবলৈ পোৱা গ'ল এটা হাতী, এটা প্ৰকাণ্ড হাতী। এই হাতীটো অকলে অহা নাই, লগত আকৌ 5জন। ৰাতি 4টা বজাৰ পৰা হাতীৰ উৎপাত। 4টা বজাৰ পৰা মানুহে হাতী খেদি কুঁহিয়াবাৰীৰ ভিতৰত থৈ আহেগৈ। তাৰ ফলত ৰাতি আকৌ হাতীকেইটা ৰিকামহোম ছাইডৰ পৰা আহে। এই যুৱককেইজনে হাতীটোক কুঁহিয়াৰবাৰীৰ সিপাৰত পথাৰত থৈ আহেগৈ। তাৰ ফলত হাতীটো লাহেকৈ সেইফালে গৈ আছে। এয়া আপোনালোকে দেখিলে হাতীৰ তাণ্ডৱ দিনক দিনে কেনেদৰে বাঢ়ি গৈছে।